আজি ৫ জুন, যিটো দিনক আমি বিশ্ব পৰিৱেশ দিৱস বুলি পালন কৰোঁ আৰু সেই উপলক্ষে আমি কেইটিমান গছপুলি ৰোপণ কৰিছোঁ আৰু ইহঁতকো বুজাইছোঁ যে ইহঁতে যিমান পাৰে সিমান গছপুলি যাতে ৰুৱে নিজৰ ঘৰত নাইবা ৰাজহুৱা স্থানত আৰু নিজৰ ভৱিষ্যতটো ধুনীয়া কৰে, সেউজীয়া কৰে। গছ থাকিলেহে আমি থাকিম বা চৰাই চিৰিকটি থাকিব। এইবাৰ গৰমে আমাক সকলোকে বুজাই দিছে গছ পৃথিৱীৰ কাৰণে কিমান প্ৰয়োজন। গছ অবিহনে আমাৰ অৱস্থা কেনেকুৱা হ'ব তাক কল্পনা কৰাটোও টান। সেইকাৰণে আহি থকা দিনকেইটাত, বাচি থকা দিনবোৰত আমি সকলোৱে যেন গছ পুলি ৰুওঁ আৰু পৃথিৱীখনক ধ্বংস হোৱাৰ পৰা